অ খুৰীদেউ ঘৰত আছেনে? ৱা পদুমী খুৰীহঁতৰ ঘৰটো ইমান ধুনীয়া কৰিলে নহয় বা একদম ৰং চং দি একদম মজা কৰি দিছে পাই পইচাবোৰ ক'ত পাইছে জানো ইমানকে বহিয়ে লওঁ অকণমান কিবা চাগে কাম কৰি আছে চাগে পাকঘৰত অ খুৰী অহো ভনী দেখোন হাইঠা মাটিত পৰিলে যেন পাওঁ দেই আজি আমাৰ ঘৰত ওলালিহি এই খুৰীটো তেনেকেনো কিয় কয় মই মানে আহিম আহিম ভাবিয়ে থাকো এই খবৰ এটা দিবলৈহে আহিলো আজি ঐ কি খবৰ ঐ ভাল খবৰ নে বেয়া খবৰ হয় খুৰীজনী যে ভাল খবৰ হেৰি মোৰ বিয়া ঠিক হৈছে নহয় ইয়ে হয় নেকি মই আকৌ বেয়া খবৰ বুলি মই একদম বুকুখন ধপধপাই গৈছিলো ঐ মই পিছে তোৰ দৰাটো চিনি পাওঁ তোৰ এই ভাওনা হওঁতে তোক যিহে চাই আছিলে আৰু ডম্বৰ মাষ্টৰ পুতেকে একদম ভাওনা কৰা জেগা পা তোলে চাই আছে মই ই পুষ্পাক কৈছো চা বোলো কেনেকে চাই আছে আমাৰ ভনীক মই বোলো কৈছো ভাল ল'ৰা পাই মাষ্টৰৰ পুতেকটো সেই ব্ৰইলাৰ ফাৰ্মো আছে আৰু কিবা কিবি নতুনকে বোলে বিজনেছো ষ্টাৰ্ট কৰিছে মই ভালেই পাইছো বোলো দেই আমাৰ ভনীজনী ভালকে খাবগে পাৰিব ঐ বিয়া পিছে কেতিয়ালৈ সোধাই নাই আকৌ ইমান সময় হিচাপ যিটি কৈ আছো অ খুইদেউ বিয়া তাৰ লগত নহয় অ সেই জহনী মৰাতে মোক ঠগিলে কি কিয় তাৰ সেই নতুন বিজনেছ মানে কি জানেনে খুৰী সেই চুলাই মদৰ বেপাৰীকেইটাৰ লগত তাৰ বিজনেছ পাৰ্টনাৰশ্বিপ আৰু সেয়াই এটা জীয়েকক সি ভাল পায় কি যে কৰিলে নহয় সি মোৰ লগত ৱা সেইটো তেনেকুৱাহে নেকি মই আকৌ ভাবিছিলো বৰ ভাল হ'ব চাগে দেই সেই ল'ৰাটো বোলো ঐ যি হ'ল ভালেই হ'ল বুজিছ বিয়াৰ কথা যে গম পালি বিয়াৰ পাছত যদি সি লিলিমাই কৰিলেহেঁতেন কি হ'লহেঁতেন ভাবি চাচোন ভনী তই অ খুৰী মই সেইটো বুলি সান্তনা লভিছো আৰু কি বুলি সান্তনা লভিম বাৰু ঐ পিছে তোৰ নতুন ল'ৰাটো কৰনো অ খুৰী ডিব্ৰুগড় মৰাণৰ ঐ কি চাকৰি কৰে বা নে কিবা বিজনেছ কৰে অ খুৰী সি ৰেলৱেত কৰে অ হয় নি ভালেই তেতিয়াহ'লে হেৰি সিহঁতৰ ঘৰত কোন কোন আছেনো সিহঁতৰ ঘৰত মাক দেউতাক ককায়েক দুটা আৰু সি সৰু আৰু বায়েকজনী আছিলে বিয়া হ'ল অ তই মানে সৰু বোৱাৰী হবি ভালেই মৰম পাই জাননে সৰু বোৱাৰীজনীয়ে বৰ মৰম পায় জানো পাই দেই মৰম কৰে নে নকৰে নাজানো আৰু কৰিব দেই কিয় নকৰিব বেলেগ মৰম কৰিব সৰু বোৱাৰী এই কি বুলি কয় তোৰ মানুহটোৱে যে ৰেলৱেত কৰে তই যে এতিয়া ট্ৰেইনত যেনি তেনি যাব পাৰিবি নহয় বিনা পইচাতে বৰ ভাল দেই তোৰ ভাগ্যখন কিন্তু মানিছো আকৌ দেই ভনী জানো আকৌ এতিয়া তেওঁ ফুৰাই নে নুফুৰাই তেওঁহে জানে ন ঐ বিয়া দেখোন পালে সিহঁতৰ মেকআপ আৰ্টিষ্ট ঠিক কৰিছনে অ কৰিলো খুৰীদেউ এই ফটোগ্ৰাফাৰ মেকআপ আৰ্টিষ্ট মেহেন্দি আঁকা এইবোৰ চব কেতিয়াবাই ঠিক কৰা হৈ গ'ল দেই ভালেই দেই কৰিলি আজিকালি চবেই কৰা এইবোৰ আমাৰ দিনতে আৰু কিনো পঞ্চ পাউডাৰ অকণমান মুখত ঘঁহিলে আৰু সেই ৰঙা নীলা সেই এনেকুৱা বাৰঙী ফুট পাই নহয় সেই ফুটখিনি আৰু দি দিয়ে আৰু চেলাইকেইডালৰ ওপৰত ৰঙাকৈ ফুট এটা দিয়ে মাজতে হৈ গ'ল আৰু টিকলি এডাল অকণমানকৈ লগাই আজিকালি ইমান ধুনীয়া ধুনীয়া লগাই নহয় দেখিলেই কিবা মোৰ বিয়া হ'বলৈ মন যায় আকৌ পাই খুৰীৰ কথা যে আৰু অঁ আকৌ সেই ফটো শ্বুটৰ নামতো যিহে আৰু ফটো দুখনমান তুলিছিলে হয় কেমেৰাটো পুৰণা কেমেৰা জানই আৰু এই ফটোকেইখন নোলালে ৰিলটো হেনো গেলি থাকিলে আগতে আকৌ তেনেকৈ কয় মোৰ যে এনেকুৱা খং উঠে নহয় চাবলৈ মন যায় নহয় বিয়া ফটো এখন হয়নে অঁ হেল্ল' অঁ মই এই ওচৰৰ খুৰী এঘৰলৈ আহিছিলোঁ অঁ ৰ'বা মই তোমাক গৈ পিনে ফোন কৰিম দেই ঐ মানুহটোৰ ফোন নেকি যা কথা পাতগে বিয়া আগত কথা পাতিব লাগে যা ইয়াত মোৰ লগত লেকচাৰ মাৰি থাকিলে নহয় জহনীমতি যা ঘৰলৈ যাগে যা কথা পাতকে ভালকে খুৰীৰো যে কথা আৰু ঠিক আছে যাওঁগে বাৰু দেই মই আপুনি কিন্তু যাবই লাগিব আকৌ বিয়াত দেই কৈ দিছোঁ কিন্তু এই যাম কেলে নেযাম বাৰু তোৰ বিয়াত নেযাম নে এই খুৰাক ক'ব লাগিব আজি কাপোৰ দুযোৰমান কিনিবগৈ লাগিব ফটো চটো মাৰিলে আকৌ এই লাজ পাম নহয় আগৰ বিয়াবোৰত একেখিনি ফটোকে পিন্ধি পিনে উঠিলে মানে আজিকালি আকৌ তেনেকৈ বেয়া নহয় ফেচবুকত ফটো দিব লাগিব নহয় ঠিক আছে কিনি ল'ব মই যাওঁ দেই এতিয়া অঁ যা এই ভনীৰ বিয়া পালেহিয়ে যেতিয়া মই ফেচিয়েল এটা কৰাবগৈ লাগিব গ'ল্ড ফেচিয়েলটোকে কৰাই দিওঁ নেকি এইবাৰ কলিতানী হাতীও বৰ ধুনীয়া হৈ আহে অ' ফেচিয়েল কৰাই মই আকৌ সেইবাৰ ফেচিয়েল কৰাইহে গম পালোঁ বৰ ধুনীয়া হৈ যায় ফেচিয়েল কৰালে কিন্তু ক'ব লাগিব কেইটকামান খৰচ হ'ব আৰু এই মাহত হওক যা কিনো ন বিয়া বুলি আৰু অকণমান পইচা খৰচ হ'বই আৰু অঁ হেৰা বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'বোৰ চাই কেনে পাইছে জনাব আকৌ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ তেতিয়াহে ভাল লাগে মনটো ন যাওঁ মই বিয়া পিন্ধিবলৈ কিনো কাপোৰ কিনিম হেৰি অকণমান ইনষ্টাতে চাৰ্চ কৰি চাওঁগৈ বাই দেই